Good morning guys. আমি আজি যাবলৈ ওলাইছো অগ্নিনাভ বাবাৰ মন্দিৰলৈ আৰু গোটেই কিজনী হাসি কাছি ৰাতিপুৱাই এতিয়া 9টা বাজিছে আৰু আজি শিৱসাগৰত ডে 2 হয়। চাই যাও কেনেকৈ যাও কি কৰো তাত গৈ পেলাই। আৰু এয়া আমি যাবলৈ লৈছো গাড়ীত উঠিমগে। আগতে মেজিক ৰখি আছে আৰু মেজিকখন যাব নাজিৰা হৈ পেলাই যাব অগ্নিনাভ বাবা মন্দিৰলৈকে। তাতে নমাই দিব দাদা কেজনে। আৰু এয়া চাওক আমি গৈ আছো বালিঘাট হৈ পেলাই যাবগে। এয়া আহি আমি নাজিৰা পালো আৰু নাজিৰাৰ পৰা আগুৱাই গৈ থাকিম। নাজিৰাৰ পিছত বালিঘাটলৈ যাব আৰু এয়া আহি আমি নাজিৰা পালো। ইয়াৰ পৰা হেনো বালিঘাটলৈকে যাব আৰু তাৰ পিছত এটা টাৰ্নিং আছে, কিবা চাৰিআলি আছে নেকি, তাৰ পৰাহে ঘূৰিবগে দাদাজনে ক'লে। আৰু এইখন দেখিছেনে পূজা চলি আছে আৰু আমি গৈ আছো এনেকৈ। আৰু দাদাজনে নমাই দিলে। এয়া চাওক ইয়াৰ পৰিৱেশটো এনেকুৱা হয়। চাকি ধূপ ধূনা গোটেইবোৰ ইয়াতে ল'ব পাৰি। আৰু ইয়াতে চাকি জ্বলাব নিদিয়ে, তেল ল'ব দিয়ে আৰু পানী ল'ব দিয়ে। পানীখিনি বাবাক দিবৰ কাৰণে লয় আৰু তেলটো বৰ চাকি গছত দিবৰ কাৰণে। আমিও লৈ লওঁ অলপ। এয়া বাইদেউজনীৰ পৰা লৈছোগে এটা টোপোলা, আৰু এটা টোপোলাত হেনো 100 টকাকে লয়। আৰু তেওঁ শিকাই পেলাই দিছে ক'ত কি দিব লাগিব, ক'ত কি কেনেকৈ কি কৰিব লাগিব গোটেইখিনি। সেয়া এইটো টোপোলা চাওক। আৰু যাওঁগে তাৰ ভিতৰলৈ, মন্দিৰৰ ভিতৰ ভাগলৈ। বহুত মানুহৰ ভিৰ দেখিছোঁ এতিয়াতে। বলকচোন ভিতৰলৈ যাওঁ, গৈ পেলাই দেখুৱামগে কি আছে কি নাই, কিমান মানুহ। ইয়াৰ ভিতৰলৈ যাবলৈ লৈছোঁ। এইখন গেট হয় ভিতৰতে, যিহেতু এঘৰ মানুহৰ ঘৰতে আছে এই মন্দিৰটো। আৰু এতিয়া বাজিছে 9:45 আৰু এতিয়াতে মানুহৰ ইমানখিনি ভিৰ লাগিছে। আমি অকণমান ভৰি হাত মুখ ধুই পেলাই ভিতৰলৈকে সোমাম। আৰু সঁচাকৈ ইমানখিনি বিতৰ্কৰ পিছতো যেন ইমানখিনি ভক্তৰ সমাগম হৈছে, এয়া হৈছে বাবাৰ শক্তি। এই গছি হৈছে বৰ চাকি গছি। ইয়াতে তেল ঢালিব লাগে আৰু আগত তামোল পাণ দিব লাগে। আৰু ইয়াতে এটা বস্তু মন কৰিবলগীয়া যে ইয়াতে প্ৰত্যেকটো ৰাস্তাই বেলেগ। যেনেকৈ আইৰ পৰা নিৰ্মাই লোৱা ৰাস্তা বেলেগ, সেৱা কৰিবলৈ যোৱা ৰাস্তা বেলেগ, গোটেইখিনি বেলেগ। আৰু এয়া আই ৰাইজৰ হকে আগবঢ়োৱা চাকি গছি সকলোৱে প্ৰণাম কৰিছে আৰু মংগল ধনু উৰুলি এইবোৰ দি পেলাই গোটেইবোৰ ভক্তই গোট খাইছে ইয়াতে একেলগে। আৰু তাৰ পৰা ওলাই এয়া আমি ৰিক্সাত বহিছোঁ। বহি পেলাই গোটেইকেইটাৰ মুখত কেৱল গান। দিখনৈটো পালোঁ। আৰু এয়া শুনকচোন ইহঁতে কিনো গান গাইছে, অকণমান শুনি লওক আপোনালোকেও। আৰু তাৰ পৰা আহি পেলাই আমি টেকাৰত বহিলোঁ। আৰু গোটেইকেইটা দেখিছেনে, গোটেইকেইটা শুই গৈছে টেকাৰতে। শুই পেলাই আমি সিহঁতে শুইয়ে আহিলে চৰাইদেউলৈকে। আমি চৰাইদেউ পালোঁ। এইখিনি বাহিৰৰ ঠাইখিনি আৰু টিকেট কাটিব লাগিব ইয়াতে। ইয়াত লিখা আছে আই লাভ চৰাইদেউ। এইখিনি বাহিৰৰ ঠাইখিনি। আৰু এইটো হৈছে টিকেট ঘৰ। হয়তো হৈছে অসম চৰকাৰৰ হয়, সেইটো মৈদাম অসম চৰকাৰৰ হয় আৰু বুলি পেলাই ক'লে ইয়াতে দাদাকেইজনী। এইটো হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বুলি পেলাই ক'লে। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টত টিকেট কাটিবলৈ 20 টকাকৈ লাগে আৰু অসম গভৰ্ণমেণ্টত 5 টকাকৈ লাগে। ফলক ভিতৰলৈ। আৰু ভিতৰত সোমাই দেখিলোঁ এই 3খন ফলক লগোৱা আছে, প্ৰত্যেকটো বেলেগ ভাষাতে লিখা আছে। এইখন দেখুৱাই দিছোঁ। আৰু এইটো হৈছে জিৰণি চৰাটো। ইয়াতে জীয়াবৰ কাৰণে ৰাখিছে আৰু এইটো বনাই পেলাই ৰাখিছে। আৰু এইখন দেখিছেনে, এইখনত পঢ়ি মেলি পেলাই ইয়াতে পূৰ্বপুৰুষসকলক উপাসনা কৰাৰ ঠাই। এইটো হৈছে সেই ঠাইডোখৰ, ইয়াতে উপাসনা কৰে। অলপ ভালকৈ দেখুৱাই দিছোঁ। ইফালে অপজিটত এইটো আছে আৰু এইটো চাইডে উপাসনা কৰাৰ ঠাইখন আছে। ইয়াতে পূৰ্বপুৰুষসকলক আহোমসকলে উপাসনা কৰিছিলে বা এতিয়াও কৰে।
সেয়াই আৰু ঠাইখিনি সঁচাকৈ ইমান ধুনীয়া হয় চাব লগা। আৰু আহি এয়া পালোঁ দুটা মৈদাম দুইফালে, আৰু ইমান ওখ ওখ হয়, ইমান ডাঙৰ ডাঙৰ। ইয়াত মানে সৰু বৰ গোটেইকেইটা মৈদামেই আছে, বহুতকেইটা মৈদামেই আছে। আৰু এইজোপা দেখিছেনে কপৌ ফুলজোপা? ইয়াতে উজনি অসমত আহি পেলাই এটা বস্তু দেখিছোঁ ভালে, কপৌ ফুল বহুত আছে। আৰু হয়তো বহাগ মাহত আহিলে এইবোৰ ফুলিব যেতিয়া চাগে আহি পেলাই আকৌ বেছি ভাল লাগিব। তথাপিও এতিয়াও বেয়া লগা নাই, এতিয়াও ভালেই লাগিছে। এয়া ওখ ওখ মৈদামবোৰ। আৰু ইয়াতে এটা প্ৰদৰ্শনী কক্ষ দেখিছোঁ, আৰু ইয়াতে সোণ ৰূপ লো গোটেইখিনিৰে অস্ত্ৰ শস্ত্ৰ বা অলংকাৰবোৰ আছিলে। ইয়াতে পিৰামিডবোৰ খান্দি পেলাই ওলোৱা হৈছে। আৰু এইকেইটা দেখিছেনে লাওখোলা, ইয়াতে ক'ত কিন্তু অৱশিষ্ট পাইছে গোটেইখিনি ইয়াতে দেখুওৱা হৈছে, লিখা আছে। ক'ত থৈছে বস্তুবোৰ সংৰক্ষণ কৰি পেলাই সেইটো বাৰু গম পোৱা নাই এতিয়ালৈকে। আৰু পিৰামিড বুলি মই সেইকাৰণে ক'লোঁ, চৰাইদেউ মৈদামকেইটাক অসমৰ পিৰামিড বুলিয়েই কোৱা হয়। আৰু এইটো দেখিছেনে 2 নম্বৰ মৈদামটোত এইখিনি অৱশিষ্ট পাইছে, ইয়াতে লিখি থোৱা আছে। আৰু এইটো হৈছে 2 নম্বৰ পিৰামিডটো। এইটো বৰ্তমান প্ৰৱেশ নিষেধ হৈ আছে, কাৰণ ইয়াতে কিবা কিবি কাম চলি আছে। হয়তো ভিতৰলৈকে সোমাই যাব পৰা কিবা ৰাস্তা বনাই আছে, নতুবা কিবা সংৰক্ষণৰ কাম চলিছে, এনেকুৱা টাইপত বনাই পেলাই থোৱা আছে। আমি যাওঁ ব'লকচোন অসম চৰকাৰৰ মৈদামকেইটাত, তাতেনো কি আছে চাওঁগৈ। ডাঙৰবোৰো আছে। তাৰপিছত আমি তাতে যিহেতু বিশেষ একো চাব লগা নাই তেনেকুৱা, অকল মৈদামকেইটাই আছে। তো আমি অসম গভৰ্ণমেণ্টৰ অসম চৰকাৰৰ যিটো হয় মৈদাম হয়, সেইটোলৈকে আহিছোঁ। ইয়াতে হেনো আমি যিটো টিভিত দেখি থাকোঁ, চৰাইদেউ মৈদাম বুলি ক'লে যোনটো এটা যে আকৃতি এটা দেখি থাকোঁ, তাৰ ভিতৰত সোমাই যাব পাৰি, সেইটো হেনো ইয়াতেই আছে। তো এইটো চাবলৈকে আহিলোঁ। ইয়াৰ ভিতৰত সোমাই পেলাই এইটো এটা মৈদাম হয়, এইটো বোলে চাৰিওফালে ঘূৰিব পাৰি। আমি বাৰু নগ'লোঁ ঘূৰিবৰ কাৰণে, কাৰণ আমাৰ হাতত সময় নাছিলে। আৰু আমি বেলেগ বস্তু চাম বুলি পেলাই ভাবিছোঁ, যিহেতু গড়গাঁও হৈ আহিছোঁ, কাৰেংঘৰটো চাই যাম বুলি পেলাই আহিলোঁ। আৰু এইটো হ'ল এখন নাও, আৰু এই নাওখন দিখৌনৈ পশ্চিম পাৰৰ পৰা উদ্ধাৰ কৰা হৈছিলে। এখন লোহাৰ নাও এই নাওখন। আৰু এইটো হ'ল ৰাস্তাটো ওপৰলৈ উঠি যোৱা, এটা মৈদামৰ ওপৰলৈ উঠি যোৱা, তাতে মৈদামবোৰ তাতেই আছে। আৰু এইটো চাওক, এইটো এণ্ট্ৰেঞ্চ হয়, ফুলেৰে ধুনীয়াকৈ সজাই পেলাই ৰাখিছে। আৰু আমি গৈ আছোঁ আগুৱাই। এইফালে আছে এটা জিৰণি চৰা। আৰু এইটো চাওকচোন, আমি যিটো টিভিত দেখি থাকোঁ বা মানে মৈদাম বুলি ক'লে আমি যিটো বুজোঁ, আৰু এনেকুৱা টাইপৰ এটা মৈদাম নুবুজোঁ জানো, তো এইটো আচলতে ইয়াতেই আছে। এইটোৱে হয়। আৰু এটা ভিতৰ ভাগত চাওকচোন, ভিতৰ ভাগত এইখিনি এনেকৈ আছে। একো নাই কিন্তু তেনেকুৱা একো চাব লগা, গোটেইখিনি খালীয়ে হয়। ভিতৰত একো নাই তেনেকৈ, একো বিশেষ চাব লগা, খালী হয়। তাৰ পৰা ওলাই পেলাই আমি আহি আছোঁ কাৰেংঘৰলৈ। আহোমসকলৰ দ্বাৰা নিৰ্মিত পিৰামিড আকৃতিৰ এটা ৰাজমহল, সেইটো চাবলৈকে গৈ আছোঁ। আমি যামগৈ বালিঘাটলৈ, তাৰ পৰা আমি কিবা গাড়ী পাওঁ যদি যাম, নহ'লে সেইখিনি খোজকাঢ়ি পেলাই যাম, বেছি দূৰত নহয়, ওচৰতে হয়। আৰু তাৰ পৰা ওলাইছোঁ চৰাইদেউৰ পৰা। এয়া দেখিছেনে, ই ৰিক্সাখন পাইছোঁ, আৰু গোটেইকেইজনী আমি গৈ আছোঁগৈ কাৰেংঘৰ চাবলৈ। আৰু আহি পালোঁ। ইয়াতে টিকেট ঘৰ আছে, টিকেট ঘৰৰ পৰা আমি টিকেট ল'ম। ইয়াতে 20 টকাকৈ হয় পাৰ পাৰ্চন। 15 বছৰৰ তলৰবোৰৰ কাটিব নালাগে টিকেট, ওপৰখিনি কাটিব লাগে গোটেইকেইটা। তাতেও চৰাইদেউ মৈদামতো তেনেকুৱাই হৈছে, ইয়াতো তেনেকুৱাই হৈছে। ইয়াতে আমি টিকেট কাটিছোঁ, কাটি মেলি পেলাই ভিতৰলৈকে সোমাইছোঁ। আৰু এইটো শিৱসাগৰ চহৰৰ পৰা 15 কিলোমিটাৰ দূৰত আছে, এইটো গড়গাঁৱত অৱস্থিত হয়। ইয়াত দেখিছেনে, ইয়াতে টিকেটবোৰ কিমান লাগে, ক'ত কিমান লাগে লিখি থোৱা আছে। আৰু আহক, আমি সোমাইছোঁহে। এইটো
চাওকচোন 1540 চনত স্বৰ্গদেউ শুক্লেংমুঙে এই ঘৰটো নিৰ্মাণ কৰিছিলে, কিন্তু তেতিয়া আপোনাৰ কাঠ আৰু বাঁহৰে আছিলে আৰু তাৰপিছত ইটাই নিৰ্মাণ কৰে প্ৰমত্ত সিংহই। আৰু ইয়াতে আমাৰ ফটো ছেশ্যন চলি আছে। এইকেইটা ফটো উঠি আছে আৰু ফটোগ্ৰাফাৰ কোন জানে নাই? এয়া চাওক, এইজনী ফটোগ্ৰাফাৰ, তাই ফটো উঠাই আছে, কেমেৰাই নহয় দেই, মোবাইলেৰে। চাওকচোন, এইটো এটা ঘৰ। ইয়াতে যিটো সোমাই যোৱা ৰাস্তা হয়, 4টা ৰাস্তা আছে। এই ৰাস্তাকেইটাৰ নাম দিয়া হৈছে আৰু ইয়াতে সিংহদুৱাৰ বুলি পেলাই কয় এই ঘৰটোক, আৰু ঘৰটোৰ দুৱাৰকেইখনক। এই ঘৰটো প্ৰমত্ত সিংহই যদিবাও সাজে, তাৰপিছত আকৌ 1752 চনত এই ঘৰটো বেয়াকৈ ক্ষতি হয়। তাৰপিছত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়। আচলতে এই কাৰেং ঘৰটোৰ আচল অৰ্থ হৈছে ৰাজ কাৰেংটোৰ কথা কোৱা হৈছে ইয়াতে। আৰু ইয়াতে হেনো তলাতল ঘৰলৈকে যাব পৰা 16 কিলোমিটাৰ দীঘল এটা সুৰংগ আছিলে। বৰ্তমান সুৰংগটো বাৰু বন্ধ হৈ আছে বুলি পেলাই ক'লে। আৰু এয়া ঘৰটোৰ ভিতৰ ভাগ এনেকুৱা টাইপৰ। ইয়াতে হাতী আৰু মাউত তল যাব পৰাকৈ কাঁহেৰে এটা খাৱৈ আছে। আৰু ঘৰটো এনেকুৱা হয়। আজি ইয়াতে সমাপ্ত কৰিম ভিডিঅ'টো। নেক্সট আৰু চাই থাকক ভিডিঅ'বোৰ কেনেকুৱা টাইপৰ কি হয় শিৱসাগৰত। বাই বাই।